আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা বহু বস্তু আহিছে দক্ষিণ আমেৰিকা মহাদেশৰ পৰা। আলু, বিলাহী, জলকীয়া, আনাৰস, মধুৰি, ৰবৰ আৰু লগতে আহিছে এবিধ বিশেষ ফুলো, যাৰ নাম হৈছে বগেনভেলিয়া। বগেনভেলিয়া হৈছে কঠিন কাগজৰ এবিধ লতাজাতীয় উদ্ভিদ, যি অন্য গছ বা দেৱাল আদিৰ সহায় লৈ প্ৰায় 40 মিটাৰমান ওপৰলৈকে বগাব পাৰে। এইবিধ উদ্ভিদৰ আছে অত্যন্ত কঠিন পৰিস্থিতিটো বাচি থাকিব পৰা ক্ষমতা, আৰু ইয়াৰ ফুলৰ ৰং বিভিন্ন ধৰণৰ হ'ব পাৰে, বগা, ৰঙা, কমলা, হালধীয়া, বেঙুনীয়া ইত্যাদি। অৱশ্যে ইয়াতে এটা কথা, বগেনভেলিয়াৰ যিটো অংশক আমি ফুল বুলি কওঁ, যাক দেখি আমি মুগ্ধ হওঁ, কবিয়ে কবিতা লিখে, যাক দেখি গীতিকাৰে লিখে গীত, সেই অংশটো আচলতে ফুল নহয়, বৰঞ্চ বগেনভেলিয়া পাতৰে এই এটা পৰিৱৰ্তিত ৰূপ, যাক ইংৰাজীত কোৱা হয় ব্ৰেক্স। আপুনি যদি বগেনভেলিয়া ফুল ভাল পায়, নাইবা আশ্চৰ্য বৰপাত্ৰৰ বগেনভেলিয়া গীতটো যদি আপোনাৰ প্ৰিয়, তেনেহলে আপুনি ধন্যবাদ দিব লাগিব এইজন মানুহক। এই মানুহজন আৰু তেওঁৰ এজন সহযোগীয়ে দক্ষিণ আমেৰিকাৰ এই বিশেষ ফুলবিধৰ বিষয়ে বহিৰ্বিশ্বৰ মানুহক প্ৰথমবাৰৰ বাবে জনাইছিল। এই মানুহজনৰ নাম হৈছে লুই আন্টুৱান ডে বগেনভিলে। আৰু এই মানুহজনৰ নাম কোৱা হল যেতিয়া আপোনাক চাগে নিশ্চয় বেলেগকৈ কোৱাৰ প্ৰয়োজন নহব যে আপোনাৰ এই প্ৰিয় ফুলবিধে নিজৰ নামটো পালে কেনেকৈ। ধন্যবাদ।